নমস্কাৰ। আজিৰ বিষয়বস্তু হৈছে পেপ স্মিয়াৰ টেষ্ট। আমি যোৱা সংখ্যাত আলোচনা কৰিছিলোঁ যে বিভিন্ন যৌন ৰসৰ পৰীক্ষা কৰিবলৈ এক বিশেষ ধৰণৰ টেষ্ট আছে, সেয়া হৈছে পেপ স্মিয়াৰ টেষ্ট। পেপ স্মিয়াৰ টেষ্ট কেনেকৈ কৰিব লাগে আৰু কোনবোৰ কাৰণত পেপ স্মিয়াৰ টেষ্টৰ পৰামৰ্শ দিয়া হয় আমি জানো আহকচোন। পেপ স্মিয়াৰ টেষ্ট হ'ল এক বিশেষ ধৰণৰ টেষ্ট। ই মহিলাগৰাকীৰ যৌন ৰসখিনিক আমি সংগ্ৰহ কৰি এখন গ্লাছ লাইটত আমি তাত ফিক্স কৰি দিওঁ বা আঠা লগাই দিয়াৰ নিচিনা বুলিও ক'ব পাৰে। তাৰপিছত আমি এক বিশেষ ধৰণৰ ষ্টেইন বা ৰঙেৰে তাক ৰঙিল কৰি তোলোঁ আৰু এই ষ্টেইনটোৰ চেলত থকা নিউক্লিয়াছটোৱে এক বিশেষ ধৰণৰ ৰং লয় আৰু চাইটোপ্লাজম বা কোষত থকা যি ৰস থাকে সেয়ে বেলেগ এক কালাৰ ৰং লয় আৰু আমি তাক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত বা মাইক্ৰস্কোপৰ সহায়ত আমি তাক পৰীক্ষা কৰোঁ। আমি তাক পৰীক্ষা কৰি আমি এই যৌন ৰসত থকা বিভিন্ন উপাদানসমূহৰ বিষয়ে আমি গম পাব পাৰোঁ, কি ধৰণৰ এক পৰিৱৰ্তন বা কেনেকুৱা ধৰণৰ পৰিৱেশত এই যৌন ৰসসমূহে কাম কৰি আছে। গতিকে আমি এই পৰীক্ষাটোৰ দ্বাৰা কি গম পাব পাৰিম আমি এতিয়া ক'বলৈ ওলাইছোঁ। যৌন ৰস হ'ল যৌনাংগসমূহৰ থকা যি এক আৱৰণ আছে, সেই আৱৰণৰ বহুতো চেল বা কোষ আছে, গ্ৰন্থি আছে। এই গ্ৰন্থিসমূহৰ পৰা যি এক ৰস ওলায় সেয়ে হ'ল যৌন ৰস। আমি ইতিমধ্যে যোৱা সংখ্যাটোত এই বিষয়ে বিতংভাৱে কৈছোঁ। আৰু এই যৌন ৰসখিনিৰ লগত গতিকে আৱৰণত থকা যিখিনি কোষ আছে বা চেল আছে, সেই চেলসমূহো এই যৌন ৰসত যিখিনি মৰা চেল বা কিছুমান ইনফেকশ্যন বা আলচাৰৰ কাৰণে তাৰ পৰা সৰি পৰিছে, এক্সফলিয়েট হোৱা বুলি কয় ইংৰাজীতে, সৰি পৰিছে। গতিকে এই চেলসমূহো এই যৌন ৰসত থাকে আৰু গতিকে আমি গম পাওঁ আমি এই পেপ স্মিয়াৰ টেষ্টটোৰ দ্বাৰা এই যৌন ৰসত নিঃসৰিত হোৱাৰ লগতে যিখিনি কোষৰ পৰিৱৰ্তন ঘটিছে নেকি বা নৰ্মেল আছে নেকি আমি তাকো গম পাওঁ। মাইক্ৰস্কোপত আমি যেতিয়া এই চেলসমূহ চাওঁ বা কোষসমূহ চাওঁ, কোষৰ পৰিৱৰ্তন ঘটিছে নেকি বা স্বাভাৱিক হৈয়ে আছে নেকি, নৰ্মেল চেল এটা যেনেকৈ থাকিব লাগে তেনেকৈ আছে নেকি, আমি দুভাগত ভগাই লওঁ আমি যে এক হ'ল নৰ্মেল বা স্বাভাৱিক অৱস্থাতে আছে, দ্বিতীয়তে অস্বাভাৱিক বা এবনৰ্মেল টেষ্ট। যে এবনৰ্মেল টেষ্ট কি কাৰণত হ'ব পাৰে বা এবনৰ্মেল এই চেলৰ বা কোষৰ পৰিৱৰ্তন কি কাৰণত হ'ব পাৰে। আমি যদি চাওঁ এয়া হয়তো সাধাৰণ ইনফেকশ্যন বা বীজাণুৰ পৰা, যিহেতু বীজাণু এটাই যৌনাংগত আক্ৰমণ কৰিছে, তেতিয়াও এই বীজাণুটোৰ পৰা নিজকে ৰক্ষা পাবৰ কাৰণে এই চেলসমূহে এক বিভিন্ন ধৰণৰ তাৰ পৰিৱৰ্তন ঘটে। গতিকে সেইটো সেনেকৈ আমি গম পাওঁ। দ্বিতীয়তে যদি চেলত কি ধৰণৰ ইনফেকশ্যন হৈছে, যদি ফাংগেল ইনফেকশ্যন হৈছে, ফাংগাছৰ আমি স্প'ৰ দেখা পাম বা বেক্টেৰিয়েল ইনফেকশ্যন হৈছে যদি আমি বেক্টেৰিয়াৰ কলনি দেখা পাম, কালেকশ্যন দেখা পাম। আৰু যদি ভাইৰাছৰ ইনফেকশ্যন হৈছে, সেই স্পেচিফিক বা বিশেষ ধৰণৰ ভাইৰাছৰ কাৰণে এই চেলসমূহে বিশেষ ধৰণৰ পৰিৱৰ্তন হয়। যেনেকৈ হাৰ্পিছ ভাইৰাছ বুলি এটা ভাইৰাছ আছে, তাৰ কাৰণে চেলৰ যি এক চাইজ বা আকাৰ সলনি হয়। বা আৰু বেলেগ এক বিশেষ ধৰণৰ ভাইৰাছ আছে, হিউমেন পেপিলোমা ভাইৰাছ। এই ভাইৰাছৰ কাৰণে আকৌ চেলৰ আন এক বিশেষ ধৰণৰ
চেলৰ পৰিৱৰ্তন ঘটে, আকাৰ বা শ্বেপ, চাইজ এইবোৰৰ পৰিৱৰ্তন ঘটে আৰু কেতিয়াবা এইবিলাক ইনফেকশ্যনৰ কাৰণে এই চেলসমূহে বৃদ্ধিও হ'ব, গ্ৰ'থ হ'ব ধৰে বা বৃদ্ধি হ'ব ধৰে। গতিকে আমি তাক মাইক্ৰস্ক'পৰ সহায়ত এই যৌনৰসত নিহৰিত চেলসমূহ আমি পৰিলক্ষিত কৰি তাৰ আমি বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। এতিয়া আমি এটা ইম্পৰ্টেণ্ট ভাইৰাছৰ বিষয়ে কওঁ, যিটো এইমাত্ৰ ক'লোঁ, হিউমেন পেপিলোমা ভাইৰাছ। কিয় হিউমেন পেপিলোমা ভাইৰাছ ইনফেকশ্যনটো অতি গুৰুত্বপূৰ্ণ হয় মহিলাসকলৰ কাৰণে? কাৰণ হিউমেন পেপিলোমা ভাইৰাছ ইনফেকশ্যনে আপোনাৰ জৰায়ু মুখৰ কেঞ্চাৰ হোৱাৰ এক অন্যতম কাৰণ বুলি হিচাপে ইতিমধ্যে পৰিগণিত হৈ গৈছে যে ৯৯% জৰায়ু মুখৰ কেঞ্চাৰত হিউমেন পেপিলোমা ভাইৰাছ নামৰ ভাইৰেল ইনফেকশ্যনটোৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে হিউমেন পেপিলোমা ভাইৰাছ ইনফেকশ্যনৰ পৰা আমি নিজকে সুৰক্ষিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আৰু কিয় আৰু ইয়াৰ সুৰক্ষা আছে নে নাই সেইটো আপোনালোকে নিশ্চয় জানে যে আমি পৃথিৱীত এই ভাইৰাছৰ বিপৰীতে বা এই ভাইৰাছৰ ইনফেকশ্যন প্ৰতিহত কৰিবলৈ ভেকচিনৰো ব্যৱস্থা আছে। আৰু এই ভেকচিন কৰি এই বিশেষ ধৰণৰ ভাইৰেল ইনফেকশ্যনৰ পৰা আমি শৰীৰক মুক্ত কৰি ৰাখিব পাৰোঁ। কাৰণ কিয় চাৰ্ভাইকেল কেঞ্চাৰ বা জৰায়ু মুখৰ কেঞ্চাৰ ই এক ইনফেকশ্যন, HPV ভাইৰেল ইনফেকশ্যনৰ দ্বাৰা হোৱা কেঞ্চাৰ। গতিকে আমি এই ইনফেকশ্যনটো যদি আমি প্ৰতিহত কৰিব পাৰোঁ তেন্তে চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাৰিম। চাৰ্ভাইকেল কেঞ্চাৰ আমাৰ এই অঞ্চলত, বিশেষকৈ উত্তৰ পূব অঞ্চলতে হওক বা গোটেই পৃথিৱীৰ ভিতৰত মানে উন্নয়নশীল দেশসমূহত ইয়াৰ হোৱাৰ প্ৰবলতাটো বেছি। গতিকে আমি পেপস্মিয়াৰ টেষ্টৰ দ্বাৰা আমি নিজৰে জৰায়ুটোৰ কি ধৰণৰ পৰিৱৰ্তন হৈ আছে আমি তাক জানিব পাৰোঁ। গতিকে আমি এই পেপস্মিয়াৰ টেষ্টটো কৰিব লাগে ৰেগুলাৰ ইণ্টাৰভেলত। বিশেষকৈ যদি আপোনাৰ কোনো সমস্যা নাথাকে বা কোনো উপসৰ্গ নাথাকে, আমি প্ৰফাইলেক্টিকভাৱে আমি মানে যেতিয়া ছেক্সুৱেল এক্টিভিটি ষ্টাৰ্ট কৰাৰ 3 বছৰ পিছৰ পৰা মেৰিড ওমেন বা বিবাহিত মহিলাসকলে কৰিব লাগে, পৰীক্ষাটো কৰিব লাগে। আৰু তেতিয়া আমি কিয় ইয়াৰ ইম্পৰ্টেঞ্চ আছে, কাৰণ কিয় এই হিউমেন পেপিলোমা ভাইৰাছ ইনফেকশ্যন যদিও আপোনাৰ চাৰ্ভাইকেল অঞ্চলটোত কেঞ্চাৰ বা জৰায়ুমুখৰ কেঞ্চাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় বুলি আমি কৈছোঁ, তথাপি এক দীঘলীয়া প্ৰক্ৰিয়াৰ জৰিয়তেহে চাৰ্ভাইকেল কেঞ্চাৰ কৰে। অকল হিউমেন পেপিলোমা ভাইৰাছ ইনফেকশ্যনটো হ'লে 2 বছৰ বা জেনেৰেলি 2 বছৰৰ ভিতৰত ক্লিয়াৰ হৈ যায়। আৰু কিছুমান ইয়াৰ কাৰণ বহুত 200তকৈও বেছিটা ইয়াৰ বিভাগ আছে। আমি সেইবিলাকক সংখ্যা হিচাপে দিওঁ। মষ্ট ইম্পৰ্টেণ্ট বা হাই ৰিস্ক যিকেইটা টাইপ হিউমেন পেপিলোমা ভাইৰাছত কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো বেছি প্ৰবল, তাক আমি হাই ৰিস্ক বা এইটো হ'ল আপোনাৰ তাক আমি নামাকৰণ কৰিছোঁ 16, 18 ইত্যাদি কৰি। গতিকে আৰু এক দীঘল সময় লয়
15 বছৰৰ পৰা 30 বছৰৰ পিছত যদি আজি আপোনাৰ HPV ইনফেকশ্যন হৈছে, হাই ৰিস্ক HPV ইনফেকশ্যনৰ দ্বাৰা আপুনি আক্ৰান্ত হৈছে, কিন্তু এইটো নহয় যে অহা বছৰ বা অহাকালি আপোনাৰ কেঞ্চাৰ হ'ব। ই এক দীঘল প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰায় 10 বছৰ 20 বছৰ পিছতহে ই পুৰা কোষৰ পৰিৱৰ্তন ঘটি কোষৰ বৃদ্ধি কৰি কেঞ্চাৰ ৰোগত পৰিণত কৰে। গতিকে আমি সেইকাৰণে ৰেগুলাৰ ইণ্টাৰভেলত 3 বছৰ মূৰে মূৰে আপোনাৰ শৰীৰটো বা যেতিয়া আপোনাৰ প্ৰথমবাৰ পৰীক্ষাত যদি আপুনি হিউমেন পেপিলোমা ভাইৰাছৰ আক্ৰান্ত চেল দেখা পায়, তেনেহ'লে আপুনি ৰেগুলাৰ ইণ্টাৰভেলত 6 মাহৰ ভিতৰত 6 মাহৰ মূৰে মূৰে কৰিব লাগে। গতিকে ইয়াক এক দীঘলীয়া কথা, আমি আজি ইয়াতে এৰিছোঁ আৰু পৰৱৰ্তী সময়ত নিশ্চয় এই বিষয়ে আমি বিতংভাৱে বৰ্ণনা কৰিম। ধন্যবাদ।